দেখিছে বৰ্তমান গছ ভাঙি গছ নিয়া অৱস্থা সৃষ্টি হৈছে বৰ্তমান অধিক ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে গছ উঘালি লৈ গৈছে এইফালে হেল্ল' এই দেখিছে আপোনালোকে লাইভ দৃশ্যাংশ এয়া গছ উঘালি লৈ গৈছে অৱস্থাত SDRFৰ ইয়াৰ বাহিনী উপস্থিত হৈছে চেণ্টাৰত সকলো দোকানসমূহ বুৰ গৈছে এই অৱস্থাত চৰকাৰৰ পদক্ষেপ কি হ'ব সেইটোৱে অতি গুৰুত্বপূৰ্ণ আপোনালোকে চাই আছে ইউনিক ভইচ চেনেলৰ পৰা লাইভ দৃশ্যাংশ এই দেখিছে আপোনালোকে পানীৰ সুত কিমান বৰ্তমান বৃদ্ধি পাইছে দাদা অতি ভয়ানক অৱস্থাত বহি আছে দোকানৰ মাজত এয়া দেখিছে ঘৰৰ ভিতৰত পুৰা পানীয়ে ভৰপূৰ হৈ পৰিছে এইফালে কোৰ্টৰ ভিতৰতো পানী চাইছে আপুনি তো এইফালে খুৰা আছে খুৰা এইফালে পানীৰ ভিতৰত ঘৰৰ ভিতৰত গোটেই পানী আবদ্ধ হৈ গৈছে তো খুৰা কি ক'ব বানপানীৰ বিষয়ে বানপানী অৱহেলাৰ কাৰণে বানপানী হৈছে মাথাউৰি দিলে মাথাউৰি কোনো কাম নাই মাথাউৰি দিলে এই অৱস্থাত চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নাই কৰা এতিয়ালৈকেতো বৰ্তমান ইয়াত একো কৰা নাই অঁ ইয়াত একো এতিয়ালৈকে কৰিব পৰা নাই কৰাও নাই বাকী খোৱা বোৱা ব্যৱস্থা নাই বেলেগৰ পানী পেলাই দিছে এইফালে এইফালে খুৰী চলাইছোঁ খুৰী ইমান পানীৰ মাজতো যে দোকান দি আছে কি ক'ব আমি পানীৰ মাজত দোকান দি আছোঁ কি কৰিব অতি ভয়ানক অৱস্থা এইটো এতিয়া অথনিৰ পৰা পানীৰ মাজতে আছোঁ আৰু আমি বাকী চৰকাৰী প্ৰশাসনৰ কিবা ব্যৱস্থা কি কৰিব এতিয়া ব্যৱস্থা এতিয়া কৰাই নাই এতিয়ালৈকে ডুবি গৈছে ঘৰো ডুবি গৈছে দোকানো ডুবি গৈছে চব এতিয়া ডুবি গৈছে আমাৰ হয় এই অৱস্থাটো খুৰীয়ে দোকান দিব লগা সৃষ্টি হৈছে ইয়াত দেখিছে আপোনালোকে পানী বহুত ওচৰা বৃদ্ধি পাইছে ইয়াত এইফালে ফিল্ডতো পানী হৈ গৈছে এইফালে হস্পিটেলৰ সন্মুখলৈকে পানীৰ যাব মানে চেষ্টা কৰিছে এই দেখিছে আপোনালোকে দেখিবলৈ পাইছে হস্পিটেলৰ সন্মুখতো পানী বৃদ্ধি পাব ধৰিছে এতিয়া হস্পিটেলৰ ভিতৰৰ ভাগত পানী সোমাব ধৰিছে লাহে লাহে কিয়নো সিফালৰ পৰা পানীটো গুচি অহাৰ বাবে হস্পিটেলতো লাহে লাহে পানীটো বাঢ়িব ধৰিছে